ফুটপাথৰ জীয়া কংকালবোৰৰ ওপৰত নপৰেনে ভগৱানৰ চকুহাত? সিহঁতৰতো এটা মন আছে, সিহঁতৰ মন যায় চাগে ডাঙৰ ডাঙৰ মানুহৰ দৰে উপভোগ কৰিব। কিন্তু বহু দূৰলৈ সিহঁতে কেতিয়াও নাযায়। বৰ্তমান সিহঁতৰ সপোন হ'ল এখন গৰম পৰঠা আৰু এসাঁজ গৰম ভাত। কেতিয়াও তেলৰ পৰশ নপৰা তেওঁলোকৰ দেহত তেল সানিব নিবিচাৰে, বিচাৰে মাথো এখন গৰম পৰঠা আৰু এসাঁজ গৰম ভাত। আজিকালি নৰপিশাচবোৰৰ চকু নপৰে সেই ফুটপাথৰ জীয়া কংকালবোৰৰ ওপৰত, পৰে মাথো চহকী মানুহবোৰৰ ওপৰতহে। পাহৰি গ'ল সিহঁত যে পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানৱ। সেই জীয়া কংকালবিলাকক দিবনে কোনোবাই এখন গৰম পৰঠা আৰু এসাঁজ গৰম ভাত?